Ladies and gentlemen, Dr. Seema Bora, CMD of Assam Post, founder by Arohan Foundation. Logote, she's a very successful entrepreneur and social activist and also a writer. Ladies and gentlemen, Dr. Seema Bora. Dr. Seema Bora, অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনালো আৰু women empowerment আমি মহিলা সবলীকৰণ if I'm not wrong, right? আৰু এতিয়া মই আৰু ভাল অসমীয়া শিকিম সীমা বাৰ Dr. Seema বৰ ধুনীয়া অসমীয়া কয় অকণমান সকলোকে আগতীয়াকৈ মুগালীৰ ওলগ জনালো অনন্যা যাৰ নামে অনন্যা তিনিওগৰাকী একোগৰাকী অনন্য প্ৰতিভাধাৰী অনন্যা কেৱল এক্সিবিশ্যন বুলিয়ে নহয় এগৰাকী মৰ্ফৰ লগত জড়িত সকলোৱে জানে বহু কেইগৰাকী আমাৰ নৱপ্ৰজন্মৰ সন্তানক সংস্থাপন দি আহিছে দোলায়ো বিভিন্ন ধৰণে সমাজৰ হকে কাম কৰি আহিছে লগতে মনীষা বায়ু এতিয়ালৈকে বহু কেইগৰাকী মহিলা তেওঁ কেৱল এক্সিবিশ্যন বা আমি কেইদিনমানৰ আগতে আৰু এটা অনুষ্ঠান উপভোগ কৰিলোঁ মনীষা ক্ৰিয়েশ্যনে খুব ধুনীয়াকৈ এটা ফেশ্বনৰ অনুষ্ঠান পাতিছিলে লগতে তেওঁ 3খন পাৰ্টনাৰে আমাৰ দৰে মহিলা সংস্থাপন দি আহিছে এগৰাকী মহিলাই মই সদায় কয় কথাটো যে এগৰাকী মহিলাই কৰিব নোৱাৰা কাম একো নাথাকে পাকঘৰৰ পৰা পাইলটলৈকে মহিলা হয় নহয় বাৰু গতিকে ইয়াতে থকা প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে এটা হাত চাপৰি লগতে এই তিনিগৰাকী অনন্যালৈ এটা হাত চাপৰি আজি অনন্যাৰ প্ৰচেষ্টাত ইয়াতে যিখন এক্সিবিশ্যন পতা হৈছে তেওঁলোকৰ উদ্দেশ্য হ'ল যিসকল বিক্ৰেতা মই জানো ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এখন বজাৰ সৃষ্টি কৰা লগতে এই যে ইয়াতে যিটো প্ৰফিট হ'ব প্ৰফিটৰ একাংশ তেওঁলোকে অল্ড এজ হোমলৈকে দিব গতিকে এনেকুৱা চিন্তাধাৰা বহুতৰে কম থাকে সব আমি ল'ব পাৰোঁ কিন্তু দিয়াৰ মানসিকতাটো বহুতৰে কম থাকে তেওঁলোকে সমাজৰ হকে কাম কৰিছে সমাজৰ হকে কাম কৰা প্ৰত্যেকগৰাকী ব্যক্তিকে আমি তেওঁলোকৰ ওচৰত চিৰঋণী কাৰণ নিজৰ হকে আমি সকলোৱে চিন্তা কৰোঁ কিন্তু আনৰ কথা কোনে চিন্তা কৰে সেই ইয়াৰ পইচাটো যলৈকে যাব সেই আইতাকেইগৰাকীয়ে পাব তেতিয়া আপোনালোকৰো মনটো ভাল লাগিব নহয় জানো গতিকে সকলোৰে সুপ্ত প্ৰতিভা থাকে আৰু এই প্ৰতিভাসমূহ আমি বিকাশ কৰিব লাগে মই নাৰীৰ কাৰণে অকণমান কওঁ আমি সকলোৱে কৈ থাকোঁ মহিলা সবলীকৰণ কৰিব লাগে কিন্তু আমাক কোনে সবল কৰিব আমি নিজেই নিজক সবল কৰিব লাগিব আমাৰ প্ৰতিভাখিনি আমি নিজেই বিকাশ কৰিব লাগিব তেতিয়াহে আমি এগৰাকী সবল নাৰী বুলি নিজকে ভাবিব পাৰিম আমি যে আন্তৰ্জাতিক নাৰী দিৱস পাতো কন্যা দিৱস পাতো কিয় পাতো বাৰু কৰবাত বাৰু আমি
দুৰ্বল নেকি বা দুৰ্বল বুলি ভাবি আমাক স্বীকৃতি দিয়া হয় নেকি পুৰুষ দিৱসটো পতা নহয় পুৰুষ দিৱস পতা হয় জানো পতা নহয় গতিকে সেই ধাৰণাটো সলনি কৰি আমি মহিলাসকল আগবাঢ়ি যাব লাগিব আৰু অনন্যাৰ এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ অনন্যাই অনন্য ৰূপত আৰু আগবাঢ়ি যাওক আৰু বহু তেওঁলোকে নতুন নতুন পদক্ষেপ হাতত লওক নতুন নতুন কামেৰে আমাৰ লগতে সমাজখনক আগবঢ়াই লৈ যাওক আৰু আমাকো এনেকৈ ধুনীয়া ধুনীয়া প্ৰদৰ্শনী ফেশ্বন ন সকলো অনুষ্ঠানতে আমাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শলাগ লৈছোঁ আপোনালোক তিনিগৰাকী এনেকৈ আগবাঢ়ি যাওক জিলিকি থাকক এক অনন্য ৰূপত থাকক ধন্যবাদ